মোৰ আৰু এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আশা কৰিছোঁ আপোনালোক সকলোৱে ফেণ্টাষ্টিক হৈ আছে, বঢ়িয়া হৈ আছে আৰু ময়ো একদম ভালে আছোঁ। আৰু এতিয়া ৰাতিপুৱা হৈ গ'ল, চাকি বন্তি ঘৰৰ জ্বলালোঁ, ঘৰ চৰ বাহিৰ ঘৰটো সাৰিলোঁ, অলপ পিছত লতিকা আহিব। আৰু এতিয়া মই কৰি আছোঁ চাহ বনোৱা কাম। পাটোৱাৰী উঠিছে মাত্ৰ, ব্ৰাছে কৰা নাই, তথাপিতো বোলে চাহ খাব। দিওঁ আৰু এক কাপ চাহ ন, চাহটো বনাই লওঁ। মিল্ক বিকিছ আৰু চাহ মানে এইটো হ'ল মোৰ নতুন কাপ ন, এইটো নতুন কাপ, মোৰ কাপ টেষ্ট নাছিলে নহয়, এই কাপ পাইছোঁ নতুন। এতিয়া ফ্ৰেণ্ডছ, এতিয়া যাব ওলাইছোঁ হনুমান মন্দিৰত। এওঁ যায়, কিন্তু মোৰ আগতে মই আগতে গৈছিলোঁ বিয়াৰ আগত মঙলবাৰে, তাৰে পিছত আৰু সেনেকৈ যোৱা হোৱা নাই। যদিও এতিয়া আজি বহুত দিনৰ মূৰত যাব ওলাইছোঁ। এওঁ ক'লে কি যোৱা যদি ব'লা, যিহেতু ব্ৰেকফাষ্ট কৰাও নাই, আমি নোখোৱাকৈ যাওঁ, সেইকাৰণে যাবৰ কাৰণে ওলালোঁ। বাপেক পুতেকে সদায় মোক এৰি থৈ পেলাই তলত গুচি গ'ল, আৰু মই এতিয়া তালা মাৰি পেলাই গৈ আছোঁ। জানেনে ফ্ৰেণ্ডছ, জানেনে, গৈ লওঁ ৰ'বচোন ফ্ৰেণ্ডছ। সদায় এৰি পেলাই কিয় গুচি আহা মোক? ভয় লাগে নহয় মোৰ অকলে অকলে আহিবৰ কাৰণে, সদায় এৰি আহি। তুমি কৈছা বাবাক যে অকলে যাব লাগে? বাছটো আচলতে ইয়ে হয়। আমি এতিয়া বহি আছোঁ ইয়াতে হনুমান মন্দিৰত। ইয়াতে প্ৰসাদ দিয়ে, মানে ভোগ দিয়ে, পায়সৰ ভোগ, আৰু সেয়া আমি এতিয়া অকণমান ল'ম, লৈ পেলাই ঘৰত যাম। আজি সেইটো ৰুমৰ পৰা, ড্ৰয়িং ৰুমৰ পৰা একো শুনা নাপায় ফ্ৰেণ্ডছ। তাতে সেই সিদিনাখন যে কিবা মেচিনে নে কিয়ে চলি আছে, ইমান বেয়া শব্দ, মানে একদম কাণত বাজে। গোটেই খিৰিকী চিৰিকী বন্ধ কৰোঁ, এই গৰমত একদম খিৰিকী বন্ধ কৰিব লগা হৈ আছে, গোটেই শব্দ আহে। আৰু মই কাম শেষ হোৱাই নাই ফ্ৰেণ্ডছ। হনুমান মন্দিৰৰ পৰা আহিয়ে ড্ৰেছ চেঞ্জ নকৰাকৈ ভাজি বনাই থৈ গৈছিলোঁ, ৰুটি আটা মাৰি থৈ গৈছিলোঁ। ৰুটিটো বনাই পেলাই আমি খালোঁ। শিৱক মই যাওঁতে খোৱা লৈ গৈছোঁ, আৰু পায়স আৰু লৈ আহিছিলোঁ, সেনেকৈ প্ৰসাদ খালোঁ। আৰু বাচনবিলাক ধুলোঁ, দালিও বহাই থৈ দিলোঁ, আৰু আমি দুটাৰে ভাত বহাম এতিয়া। আৰু হাজবেণ্ডৰ বাহঁত আহিম বুলি কৈছে, তো গিফ্ট দিয়া দি প্ৰথাটোৰ কাৰণে এতিয়া বাহঁত আহিম বুলি কৈছিলে, আহাই নাই এতিয়ালৈকে, আহিব লাহে লাহে। আৰু ঘড়ীত বাজিল 11টা। মই এতিয়া ধুই আছিলোঁ বাচন, আৰু বহুত গৰম লাগিছে। এটা কামো কৰিলোঁ, ঘৰ বাথৰুম চাথৰুমবিলাক চাফা কৰিলোঁ, চাফা কৰি এতিয়া আৰু গা ধুব লাগিব। গা চা ধুই পেলাই আপোনালোকক আকৌ লগ পাম। কাম ঘৰৰ কাম আৰু শেষ হয় নাই কেতিয়াবা। আৰু আৰম্ভ কৰিছে ফ্ৰেণ্ডছ, আৰু আৰম্ভ। মই বন্ধ কৰোঁ, পিছত লগ পাম। অকণমান বহিছোঁ ফ্ৰেণ্ডছ, আৰু এতিয়া কি খাব লৈছোঁ জানেনে? একদম ঘৰুৱা একদম বস্তু, পূৰা নেমুৰ চৰবত বনাই লৈছোঁ। একদম নেমু এটা আছিলে, পূৰা পকি গৈছে, ইমান ধুনীয়া ৰস আছে। মই বোলো চৰবত এগিলাচকে বনাই খাওঁ। আৰু শিৱৰো আমাৰ বহুত ফেভৰেট হয় চৰবত। বঢ়িয়া লাগে খাই পেলাই। কাম মানে কি জানে ফ্ৰেণ্ডছ, কাম কৰিবৰ কাৰণে বহুতে ভাল পাওঁ। কাম কৰি পেলাই মানে কি, ঘৰখন যিমান শান্তিক লাগি থাকে সিমানে ভাল লাগে। কিন্তু যিটো গৰম দিছে, অকণমান কৰি অকণমান নবহিলে তাৰমানে একেলগে কৰি থাকিব নোৱাৰি। তো চৰবতটো খাই লওঁ, আৰু কাম আছেই। যিখিনি জেগাত মানে কিটচেনৰ আমাৰ ধৰক তলত ডাষ্টবিনটো থওঁ নহয়, সেইখিনি জেগা মুচি দিব আছে, সেইখিনি মুচি গাটো ধুম মই লাষ্ট। গা ধুই ল'লোঁ ফ্ৰেণ্ডছ, আৰু কাম আছে। এই বস্তুখিনি বহুদিন হ'ল চাফা কৰা নাই। এনেই চাফা কৰা নাই মানে বহুদিন মানে কি কৰা যায়, কিন্তু তথাপিতো জানেই যিহেতু ৰাস্তাৰ ধূলিবিলাক আহে, আৰু সদায় এনেকৈ উঠি চাফা কৰাটো সম্ভৱো নহয়। আজি ভাবিছোঁ এইখিনিও চাফা কৰি দিওঁ। কৰোঁৱে নেকি?
নগ'লোঁ আগতে ফ্ৰেণ্ডছ এতিয়া কি ভাবিছোঁ জানেনে শিৱৰ এটা জুচ খোৱা বটল আছে আনিছিলোঁ ইয়াতে জুচ খাবৰ কাৰণে এইটো এতিয়া সি ব্যৱহাৰ নকৰে ইয়াতে ভাবিছোঁ মই এই যে শুকান ফুলকেইটা আনিছিলোঁ এইকেইটা তাতে ভৰাই ইয়াতে সজাই থ'ম কেনেকুৱা দেখি চাওঁচোন ৰ'বচোন ইমান ভালকৈ নোসোমাই ফ্ৰেণ্ডছ আৰু ইমান ফুটি উঠা নাই তথাপি এনেকৈ থৈ দি চাওঁ বেয়া নালাগিলে থৈ দিওঁ ন ভাল নালাগিলে গুচাই দিব লাগিব অঁ ঠিকে আছে ইমান বেয়াও লগা নাই ন ফ্ৰেণ্ডছ থাকক আৰু সোমালোঁ যিহেতু আৰু ওলাই নাহে তাৰমানে এয়া ওলাই নাহে আৰু গতিকে সোমাইছোঁ যিহেতু থোৱাই থাকক আৰু এতিয়া তলৰখিনি চাফা কৰিব আছোঁ তলৰখিনি চাফা কৰি লওঁ ইয়াক মই এনেকৈ ধৰি আছোঁ কিয় জানেনে আৰু উঠিলেহি আৰু আপোনালোকে যদি মোৰ ভিডিঅ' চাই ভাল পাই আৰম্ভ কৰি দিব আৰু মোৰ একদম আৰু মোৰ অৱস্থাটো দেখা পাইছেনে নাই মোৰ এই গৰমত ঘৰৰ চব কাম কৰি পেলাই এনেকৈ যদি এইবিলাক অৱস্থা এতিয়া ক'ৰবাত এটা ষ্টিকাৰ ক'ৰবাৰ পৰা এটা ষ্টিকাৰ পাইছে পাই পেলাই মোৰ এনেকৈ চকুত মাৰি দিছে এই অৱস্থা ইমান গৰমত ঘৰৰ সমস্ত কাম কৰি পেলাই এটা চকু এনেকৈ এটা চকু মই কাম কেনেকৈ কৰিম ফ্ৰেণ্ডছ মই আপোনালোকক পিছত লগ পাই আছোঁ টোপনি মাৰি উঠিলোঁ কি শান্তি লাগে এই দুপৰীয়া সময়খিনি এই গৰমতো শুই পেলাই একজনে কান্দি আছে কিয় কান্দি আছে জানেনে নাই ফ্ৰেণ্ডছ কিয় কান্দি আছে এইকেইখন সদায় টানি টানি তাতে ইয়াতে সদায় টানি টানি এইকেইখন লৈ আহে এইকেইখন টানাৰ কি প্ৰয়োজন আছে ইয়াতে য'ৰে বস্তু তাতে থাকিব লাগে অঁ নিজৰ ঠিক কৰিব নোৱাৰা যদি নানিবা ইয়াতে তাৰমানে সি চব বস্তু আনিব আৰু মাকে চব বস্তু ঠিক কৰি থ'ব উঠি গৈছে ভেকে মুখখন মেলি আছে মই অকণমান চাহ খাই লওঁ ফ্ৰেণ্ডছ এইবিলাক কি এইবিলাক কি এইবিলাক কি চুলিবিলাক কিয় এনেকুৱা হৈ যায় সৰু সৰু চুলি ওলালে এনেকুৱা কিয় দেখা হৈ যায় চুলিবিলাক এইফালে পূজা বুজি পাইছেনে নাই ফ্ৰেণ্ডছ মই দাড়ি চাৰি থ্ৰেডিং চেডিং একো হেৰি কৰা নাইতো একো কৰা নাই ধুই পেলাই চাকি বন্তিখিনি জ্বলাই উঠিলোঁ ফ্ৰেণ্ডছ আৰু পুতুককৈ মোৰ বাহঁত আহিছিলে শিৱক গিফ্ট দিবৰ কাৰণে বাহঁত আহি পেলাই গ'ল আৰু এতিয়া পাটোৱাৰীজি আহি পোৱাই নাই একচুৱেলি আজি হেৰি মোৰ তাৰমানে লগৰ এজনীৰ আজি বাৰ্থডেও আছে তাই এনেই মাতিছিলে এতিয়া বেছি মানুহ মাতা নাই এনেই ঘৰৰ মানুহখিনিয়ে বুলি ক'লে আৰু বহুত এনেকৈ ক'লে এতিয়া ভাবিছোঁ কি কৰা যায় এতিয়া এওঁ আহি পোৱা নাই এওঁ আহি পালে চাওঁ কি কৰোঁ আৰু এনেই এপাক ওলাই যাম বুলি ভাবিছোঁ শিৱক অকণমান আমাৰ মাৰ মণ্ডপ কেইটামান যদি দেখাই আনিব পাৰোঁ ভাবিছোঁ এতিয়া সি গা ধুই আছে আৰু মই চাহ খালোঁ তেতিয়াই এতিয়া নাস্তা একো খোৱা নাই পাটোৱাৰীজি আহিলে কি খাওঁ কি খাই তেনেকৈ বনাব লাগিব চ' অকণমান সময় বহিছোঁ মানে বহা নহয় কাপোৰ জাপি আছোঁ কাপোৰখিনি জাপি লওঁ হৈছে তাৰ গাটো ধোৱা হ'ল গাটো মুচাই দিয়ক ন ফ্ৰেণ্ডছ লগ পাম আৰু আমি অকণমান পূজা বুলি হোৱা নাই এতিয়া হোৱা নাই পিছত ক'বা আমি অকণমান পূজা বুলি ওলালোঁ আৰু একদম চিম্পল এযোৰ কাপোৰ লোৱা আছিলে মিন্ত্ৰাৰ পৰা অকণমান ফিটিং কৰাব লগা আছিলে কৈছোঁ নহয় আপোনালোকক থাকি যায় মোৰ ফিটিং কৰাবৰ কাৰণে দি আছোঁ ৰ'বা ফিটিং কৰাবৰ কাৰণে থাকি যায় আৰু এইযোৰো মিন্ত্ৰাৰ পৰাই লোৱা আছিলে একদম যিমান পাৰোঁ কম কম ৰেঞ্জৰ বস্তুবিলাক লওঁ কটন একদম চিম্পল কাৰণে পিন্ধিলোঁ এতিয়া যাওঁ আৰু অকণমান পূজা চাওঁ আহা তাক জোতা দিবা লাইটবিলাক বন্ধ কৰি লওঁ যি গৰম অকণমান পানী খাই লওঁ আৰু মোৰ চিলিণ্ডাৰটো চাই লওঁ বন্ধ কৰিছোঁ নে নাই
ওপৰৰ পৰা পানী খালোঁ লিপষ্টিক গুচি যাব নহয় ফ্ৰেণ্ডছ আমি আহি পাই গ'লোঁ অলপমান ঘূৰি ফুৰি পেলাই অলপমান আপোনালোকে যদি আমাৰ ভিডিঅ'টো চাই ভাল পায় তেন্তে লাইক শেয়াৰ সাবস্ক্ৰাইব মোৰ মুখখন একদম কিবা বেলেগ টাইপ হৈ যায় ফ্ৰেণ্ডছ এই ডাইলগটো কোৱাৰ আৰম্ভ কৰিলে আৰু আহি পাই পেলাই মুখ হাত ধুলোঁ ফ্ৰেছ হ'লোঁ আৰু আমাৰ শিৱ মাইনাও আছে কিবা ৰিম'টত বেটাৰী ভৰাই আছে তাৰমানে ডাঙৰৰ যিবিলাক কাম এই উস্তাদি কাম কৰা কামবিলাক তাৰমানে তেওঁহে কৰিব তাৰমানে আৰু অলপমান কিবা খোৱা লোৱা যোগাৰ কৰি পেলাই লগ পাম আৰু আপোনালোকক বন কৰি মেলি খাই আছোঁ আজৰি হ'লোঁ ফ্ৰেণ্ডছ আৰু বিচনা পত্ৰ পাৰি ঠিক ঠাক কৰিলোঁ আৰু আজি ভাবিছোঁ আকৌ মুখ হাত ধুব লগা কাম আছে ভাবিছোঁ আজিৰ ব্লগটো ইয়াতে সামৰণি মাৰোঁ শ্বেয়াৰ ছাবস্ক্ৰাইব নিশ্চয় কৰি দিব আৰু সেইখিনি আমাৰ কাৰণে আশীৰ্বাদ আৰু সেইখিনি আমাৰ কাৰণে ভাল লগা যে আপোনালোকে আমাৰ ভিডিঅ'বিলাক চাই ভাল পাই আছে তাতেই আমি গম পাওঁ আৰু যদি কিবা বেলেগ চাব বিচাৰে বা যদি কিবা ভাল আছে বেয়া আছে আপোনালোকে কমেণ্ট কৰিব বেয়াখিনি নেদেখালে ভাল কেনেকৈ কৰিম আৰু ভালখিনি নেদেখালে নক'লে উৎসাহিত কেনেকৈ হ'ম গতিকে যদি আপোনালোকে আমাৰ চেনেলটো ভাল পাই আছে তেন্তে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব একদম নাপাহৰিব ফ্ৰেণ্ডছ একদম নাপাহৰিব